মেটেৰিয়েল আছে আমি গম নাপাওঁ ডিএনএত কি মেটেৰিয়েল আছে আমি গম পাওঁ কাৰণ আমাৰ টেষ্ট কৰাৰ সুবিধা ডিএনএ আছে আৰএনএ নাই সেই কাৰণে আমি কি কৰিছো এই আৰএনএ টোক আমি ডিএনএ বনাইছো ডিএনএ টোক আৰএনএ বনাব পাৰি আৰু এটো আৰএনএ টোক আমি ডিএনএ বনাব পাৰো ডিএনএ টোক আমি যদি আৰএনএ বনাতাও ট্রান্সক্রিপশন বুলি কয় আৰু যদি এতিয়া আমি এই আরএনএ টোক ডিএনএ বনাও তাক কি হয় ৰিভাৰ্স ট্রান্সক্রিপশন বুলি কয় আৰ টি ৰিভাৰ্স ট্রান্সক্রিপশন বুলি কয় হেগেন আৰটি টো আহিল আৰু পিসিআর মানে হৈছে পলিমেৰা চেইন ৰিঅ্যাকশন তাৰ মানে আমি কি কৰিব লাগিব এই যেটো আৰএনএ এই আৰএনএ টোক আমি ডাবল হেলিক্স দুটা এনেকে ডাবল কে ঘুৰাব লাগিব আমি এটুক এনেকে চেইন বনাব লাগিব আমি যিমান পাক চেইন বনাম হেতু চেইন ৰিঅ্যাকশন বুলি কৈছে পলিমেৰা চেইন ৰিঅ্যাকশন তাৰ মানে আমি এই আৰএনএ টোক যিমান বাৰ ঘুৰাম আমি তাক কোভিড দেখা পাম তাক এই কোভিড টোক সিটি ভ্যালু বুলি এটা কোভিডত আছে আমাৰ সিটি ভ্যালু বুলি সাইন্টিস্ট বিলাকে এটা এড কৰিছে সিটি ভ্যালু 35 নরমাল ভ্যালু আমাৰ যদি এই আমি 35 লৈকে আমি ইয়াৰ 35 টা চেইন বনাম 35 টা চেইনৰ ভিতৰত যদি আমি কোভিড দেখা নাপাও কোভিডৰ যেটো আমাৰ ৰিঅ্যাকশনটো দেখা নাপাও তেতিয়ালে আমি হেতু কোভিড নেগেটিভ বুলি ধৰিম 35 ৰ যদি 35 লৈকে যদি আমি কোভিড দেখা নাপাও তেতিয়ালে কোভিড নেগেটিভ আৰু যদি আমি এটো এক পাক ঘুৰালো এনেকে এক পাক ঘুৰালো আমি দুটা এই চেইনটো ৰিঅ্যাকশন কৰিবলৈ এক পাক ঘুৰালে কি হয় আমি কোভিড দেখা নাই দুই পাক ঘুৰালো কোভিড দেখা নাই তিন পাক ঘুৰালো কোভিড দেখা নাই চাৰি পাকত আমি এটা কোভিড দেখিলো কোভিড যেটো করোনা ভাইরাস এটা দেখিলো তেতিয়া আমি করোনা পজিটিভ বুলি কম আৰু সিটি ভ্যালু হ'ব 3 তাৰ মানে বহুত সোনকালে আমি বহুতটা চেইন বনাইছো আমি সোনকালে করোনাটো দেখিছো 3 নম্বৰতে দেখিছো তাৰ মানে কি বডিটোত করোনাৰ সংখ্যা বেছি আছে করোনা ভাইরাসৰ সংখ্যা বেছি আছে আৰু যদি সিটি ভ্যালু আমি গৈ 25 মানত পালো এটো 25 টা পাক মাৰিলো আমি 25 টা পাক আমি ৰিঅ্যাকশন কৰিলো সিটি ৰিভাৰ্স ট্রান্সক্রিপশন কৰিছো 25 টাৰ এটা করোনা বল তেতিয়াও করোনা পজিটিভ আমি এনেকে যদি 35 ত পাও 35 তো পজিটিভ কিন্তু 36 ত যদি পাও আমি তো করোনা নেগেটিভ ধৰা হয় 35 লৈকে আমি করোনা পাম 35 ৰ পিছত আমি মানে এটো নরমাল ভ্যালু 35 ঠিক আছে আপোনালোক গম পালে আরটিপিসিআর কি আরটিপিসিআর মানে রিভার্স ট্রান্সক্রিপশন তাৰ মানে আমি এই যেটো আরএনএ টোক আমি ডিএনএ বনাইছো ডিএনএ বনাই তাক পলিমেৰা চেইন ৰিঅ্যাকশন কৰিছো চেইনটো আমি চাইছো এই যেটো হেলিক্স ডাবল হেলিক্সটো চাইছো চাই পেলে এই ৰিঅ্যাকশনটো কৰি পেলে গম পাইছো যে আমাৰ কোভিড আছে নে নাই কিন্তু আদারওয়াইজ আমি এই সিঙ্গেল যেটো হেলিক্স আমি সেই কাৰণে আমাৰ এই যে টেষ্ট কৰোতে বহুত টাইম লাগিছিল কি ভাইরাস হয় কেনেকুৱা তাৰ ক্যাৰেক্টাৰ দিছে বিলাক যে উলিয়াওতে টাইম লাগিছিল এই কাৰণে আৰু এতিয়া বৰ্তমান ইয়াৰ জেনেটিক কোড ওলাই গৈছে পুৰা ডিটেইল স্টাডি কৰিছে কি হয় কি নহয় গতিকে আমাৰ যে চিন্তা নাই আমি করোনাৰ পৰা হাত হাৰিব পাৰিম ভ্যাকচিন লৈ কিবা গটে বিলাক এন্টায়াৰ আমাৰ এই প্ৰসেসটো হৈ গৈছে কোভিড ভ্যাকচিন ওলাই গল গতিকে আমাৰ চিন্তা নাই এতিয়া আমি এই আরটিপিসিআর গম পালো আরটিপিসিআর কৰি পেলাই আমাৰ কোভিড ধৰা পৰিব পাৰে ঠিক আছে আপোনালোকক পিছত লগ পাম ভালকৈ মই মেডিবাৰ্তা চেনেলত আপোনালোকে সাবস্ক্ৰাইব কৰক মেডিবাৰ্তা চেনেলত মই প্ৰায় আহি থাকো গতিকে ফেসবুকত মেডিবাৰ্তা বুলি আছে ইউটিউবত মেডিবাৰ্তা জাৰ্নেল বুলি আছে ঠিক আছে আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব ভিডিও বিলাক আৰু এইটো চেনেলটো মই হুসৰুহা আসাম চেনেলটো আপোনালোকক মই ভিডিও দি থাকিম আপোনালোকে চাব পাৰিব ঠিক আছে ধন্যবাদ জয় আই অসম